Dear friends, Technology Info channel আপোনালোকক স্বাগতম। Welcome to my Technology Info channel, YouTube channel। তো বন্ধুসকল আপোনালোক সকলে ভালে আছে। তো আজি এটা ইম্পৰ্টেন্ট টপিকছৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো। আজি টপিকটো হৈছে ইংলিছ গ্ৰামাৰৰ ওপৰত। ইংলিছ গ্ৰামাৰটো হৈছে এনেকুৱা এটা বস্তু যেটো আমি গ্ৰামাৰটো নাজানিলে আমি যেন কোনো ধৰণৰ কথা বতৰাত বহুত ধৰণৰ বেমাৰজলি সৃষ্টি হয়, যেনে অসমীয়া হোক বা ইংৰাজী হোক বা সংস্কৃতি হোক বা হিন্দী হোক, যিবিলাক আমাৰ ল্যাঙ্গুৱেজ পেপাৰ আছে, এই গোটেইবিলাক ল্যাঙ্গুৱেজ পেপাৰৰ অলপ হ'লেও গ্ৰামাৰৰ লগত ইন্টাৰ ৰিলেটেড আছে। তো এই গ্ৰামাৰখিনি যদি আমি জানো তেনেহ'লে আমি মানুহৰ লগত ডিসকাশন কৰি আমি শুদ্ধকৈ ডিসকাশন কৰিব পাৰিম। তো যে নহওক বন্ধুসকল, আজি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংলিছ গ্ৰামাৰ পাৰ্ট নম্বৰ 1 আৰু নেৰেশ্যন। এইটো এছএটি ডিলেটৰ সিলেবাসতো নেৰেশ্যন আছে, বা যিকোনো কম্পিটিটিভ এক্সামত নেৰেশ্যন থাকেই। পোষ্ট গ্ৰেজুৱেশ্যনে হওক বা গ্ৰেজুৱেশ্যন টিচাৰে হওক বা আসাম টিচাৰ এলপি ইউপি হোক বা সিটেডে হোক, কিন্তু গ্ৰামাৰখিনি খুবেই প্ৰয়োজনীয়। এই গ্ৰামাৰটো জীৱন ব্যাপী, যেনে জন্মৰ পৰা মৃত্যুলৈকে যেন আমি এটা বন্ধনত থাকোঁ আৰু লাইফ পান বুলি কোৱা হয়। আৰু এই জীৱন প্ৰক্ৰিয়াটোত যদি আমাৰ ব্যাকৰণ নাজানো তেনেহ'লে আমাৰ জ্ঞানটো হ'ব অকাৰণ। তো যে নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি অলপ গ্ৰামাৰৰ ওপৰত কেইটামান ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে মোৰ টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব। ইংলিছ গ্ৰামাৰ আছে বা ছেপাৰেটকৈ টপিকছবিলাক বা কণ্টেণ্টবিলাক আমি কৰিছোঁ, ছেট কৰি থৈছোঁ। তো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো নেৰেশ্যন আপোনালোকে হয়তো যিয়ে জানে তাৰ কাৰণে বহুত ভাল, যিয়ে নাজানে তাৰ কাৰণে পাহাৰ সমতুল্য। তো নেৰেশ্যন হ'ল উক্তি। নেৰেশ্যন হ'ল এটা উক্তি বা কথন। ইয়াৰ ভিতৰত নেৰেশ্যন হৈছে দুই প্ৰকাৰৰ। এটা হৈছে ডাইৰেক্ট নেৰেশ্যন, আনটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন। নেৰেশ্যন হৈছে বক্তাই যি কয় তাক স্পীচ বা নেৰেশ্যন বোলে। চাব, বক্তাই যিটো কয় তাক আমি কি বুলি কওঁ? স্পীচ বা নেৰেশ্যন বুলি কওঁ। আপোনালোকে ভিডিঅ'টো লাগিলে পোষ্ট কৰি স্ক্ৰীনশ্বট কৰি ৰাখিব। আৰু এই ইংলিছ গ্ৰামাৰখিনি মই খুবেই ইম্পৰ্টেণ্ট বুলি ভাবি আছোঁ। আপোনালোকে যদি পঢ়ে, ভিডিঅ'টো স্কিপ নকৰাকৈ যদি চায়, তেনেহ'লে আপোনালোকৰ মই ভাবোঁ যে আপোনালোকৰ লাইফৰ কাৰণে হৈ গ'লে আৰু নেৰেশ্যন কেতিয়াও পাহৰি নাযায়। এতিয়া হৈছে নেৰেশ্যন বা স্পীচ দুই প্ৰকাৰৰ, যেনে ডাইৰেক্ট নেৰেশ্যন, এইটো হৈছে প্ৰত্যক্ষ উক্তি। ইনডাইৰেক্ট নেৰেশ্যন হৈছে এইটো হৈছে পৰোক্ষ উক্তি। এতিয়া কথা হ'ল ডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যন হৈছে বক্তাই পোনপটীয়া বা প্ৰত্যক্ষভাৱে বা ডাইৰেক্ট বা নিজে প্ৰকাশ কৰিলে তাক ডাইৰেক্ট নেৰেশ্যন বোলে। এইটো চাব, এই যে ইনফৰ্মেটিভ যিখিনি আছে ইয়াত পইণ্টটো যে আছে, পইণ্টটো আপোনালোকে চাই যাব, তেতিয়াহ'লে আপোনালোকে এক্সাম্পলত বা কুৱেশ্যন এনচাৰ সোনকালে দিব পাৰিব। এক্সাম্পল আছে, দ্য টিচাৰ ছেড টু দ্য ষ্টুডেণ্ট, হোৱাট ইজ ইউৰ ফিউচাৰ প্লেন? কি কৈছিল? শিক্ষকে ছাত্ৰ ছাত্ৰীক কৈছিল যে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? এইটো আৰু যেতিয়া ডাইৰেক্ট নেৰেশ্যন কৰা হয় তেতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত কথাখিনি লিখা হয়, আৰু যেতিয়া নেকি ইনডাইৰেক্ট কৰা হয় তেতিয়া ইনভাৰ্টেড কমা উঠাই ডেট দিয়া হয়। নম্বৰ 2 আছে ইনডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্টটো গুচি গ'ল, এতিয়া হ'ল ইনডাইৰেক্ট। বক্তাই পৰোক্ষভাৱে বা ইনডাইৰেক্ট প্ৰকাশ কৰিলে তাক ইনডাইৰেক্ট নেৰেশ্যন বোলে। যেনে এক্সাম্পল আছে যে মালতী ছেড টু হাৰ ব্ৰাদাৰ, মালতী ছেড টু হাৰ ব্ৰাদাৰ ডেট, এই ডেটটো আছে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। ঠিক আছে, নোটটো চাব। নেৰেশ্যন চেঞ্জ কৰাৰ সময়ত নিম্নোক্ত বিষয়সমূহ মনত ৰখা উচিত।
আৰু এটা কথা মই লগতে কৈ দিছোঁ, যেতিয়া নেকি আমি নেৰেশ্যন পঢ়িম তেতিয়া আমাৰ নেৰেশ্যন পঢ়িবলৈ হ'লে বহুতকেইটা বস্তুৰ প্ৰয়োজন হয়, যেনে প্ৰিপজিশ্যনৰ দৰকাৰ আছে, আৰ্টিকেলৰ দৰকাৰ আছে, তাৰপিছত চেণ্টেন্সৰ দৰকাৰ আছে। তো এই গোটেইকেইটা হানমিহল কৰি আমি নেৰেশ্যনৰ প্ৰস্তুতি লোৱাটো খুবেই প্ৰয়োজন। তো তাৰ বাবে মই নেৰেশ্যনৰ অলপ এক্সপ্লেইন ৱাইজ 1ৰ পৰা 10, 12, 13টা এনেকৈ মই ভিডিঅ'জ বনাইছোঁ, লাহে লাহে আপোনালোকক দি থাকিম কণ্টিনিউৱাছলি। আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ প্লেলিষ্টৰ পৰা চাব চিৰিয়েলি। তো এইটো হ'ল ফাৰ্ষ্ট পাৰ্ট 1 ইংলিছ গ্ৰামাৰৰ। এতিয়া 5 প্ৰকাৰৰ চেণ্টেন্স, এতিয়া নেৰেশ্যনটো গুচি গ'ল যেনে তেনে, তো তাৰপিছত আহি গ'ল চেণ্টেন্স। যেতিয়া চেণ্টেন্স কমপ্লিটলি হোৱাৰ পিছত আৰ্টিকল, প্ৰিপজিশ্যন এনেকৈ চিৰিয়েলি মই দি থাকিম। আৰু নেৰেশ্যনৰ কিছুমান নীতি নিয়ম মই লাহে লাহে আলোচনা কৰি আছোঁ, ভিডিঅ'সমূহ দি থাকিম, আপোনালোকে চাই যাব। এতিয়া হ'ল যদি আমি নেৰেশ্যন কৰিব যাওঁ তেনেহ'লে আমাৰ চেণ্টেন্স জানিব লাগিব। এতিয়া চেণ্টেন্সটো আমি জানি ল'ম, তাৰপিছত লাহে লাহে নেৰেশ্যনটো আমি শিকি যাম। তো যিয়ে নহওক 1 নম্বৰত আছে এছাৰ্টিভ চেণ্টেন্স, আৰু চেণ্টেন্স আছে 5 প্ৰকাৰৰ। 5 প্ৰকাৰৰ চেণ্টেন্স মই ইয়াত আলোচনা কৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। তো এছাৰ্টিভ চেণ্টেন্স আছে বৰ্ণমূলক বা নিশ্চয়াত্মক বা বিবৃতিমূলক বাক্য, এছাৰ্টিভ চেণ্টেন্স। আৰু 2 নম্বৰ হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স, 5 প্ৰকাৰৰ জানো আমি। আৰু 3 নম্বৰত আছে ইম্পেৰাটিভ চেণ্টেন্স, মানে অনুজ্ঞাসূচক বাক্য। আৰু ইণ্টাৰগেটিভ যিটো কৈছোঁ এইটো মানে প্ৰশ্নবোধক বাক্য। তো 4 নম্বৰত আছে অপাৰেটিভ চেণ্টেন্স, ইচ্ছা প্ৰকাশক বাক্য। যেতিয়া আমি মনৰ ইচ্ছা প্ৰকাশ কৰোঁ তেতিয়া এইটো অপাৰেটিভ চেণ্টেন্স বুলি কোৱা হয়। মই এক্সাম্পল দি দিম লাহে লাহে, আপোনালোকে চাই যাব। 5 নম্বৰত আছে এক্সক্লামেটৰী চেণ্টেন্স, মানে বিস্ময়সূচক বাক্য। তো বন্ধুসকল, মই ইয়াত যিখিনি টপিকছ বা কণ্টেণ্ট আলোচনা কৰি আছোঁ, তো ইয়াৰ চিৰিয়েলি যেতিয়া এনেকৈ আপোনালোকে চাই যাব, 1ৰ পৰা 2, 3, 4, 5 এনেকৈ চিৰিয়েলি যেতিয়া চাই যাব, তেতিয়াহে আপোনালোকে ইয়াৰ যিখিনি ৰহস্য আছে বা ইয়াৰ যিখিনি মূল ভাৱ আছে গোটেইখিনি আপোনালোকে চিৰিয়েলি পাই থাকিব। তো আজি এইখিনি আছিল। নেক্সট ভিডিঅ'টো আপোনালোকক মই আপডেট কৰি আছোঁ, সেইখিনি আপোনালোকে চাব। তো আজিৰ কাৰণে বিদায় মাগিছোঁ, ধন্যবাদ।